Good morning everyone. Mugon ane ago jungna mowli with nature oinoti video loi সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় ৰাতিপুৱা 8:30 হৈছে তো মই বাৰিলে আহিছিলো ধনিয়া ছিঙিবলে কিন্তু এয়া মই এতিয়া আছো পুখুৰী পাৰত ধুনিয়া পৰিবেশ চাওকচোন পৰিবেশটো তো ভাবিলো পৰিবেশটো দেখি পেলাই ইয়াৰ পৰাই আজি ভিডিওটো ষ্টাৰ্ট কৰো। বাৰীখনত বহুত বেছি চৰাই চিৰিকটি থাকে মানে এনেকুৱা হয় আমাৰ দেউতাই মানে আমাৰ বাৰীত থকা চৰাই চিৰিকটিবোৰ মানুহবোৰ যে মাৰিব আহে যে চৰাইবিলাক খাবলে মাৰে কিবা হেৰি মাৰি পেলাই গুল্টি মাৰি পেলাই তো আমাৰ দেউতাই মানে আমাৰ বাৰীত থকা চৰাই চিৰিকটিবিলাক তেনেকৈ মানুহক মাৰিব নিদিয়ে তো আমাৰ ইয়াতে বহুত বেছি ভৰ্তি হৈ থাকে একদম বহুত থাকে চৰাই চিৰিকটি কিন্তু আজিকালি বহুত কমিলে কিয় বা নাজানো তো পৰিৱেশটো চাওকচোন কিমান ভাল লাগিছে গোটেই এই চৰাই চিৰিকটি জীৱ জন্তুবিলাক মানুহে মাৰিব নালাগে আচলতে আমি গোটেইবোৰ মিলিহে আমাৰ পৰিস্থিতি তন্ত্ৰটো বৰ্তি থাকে আচলতে সেইবোৰ নাইকিয়া হৈ গ'লে আমিও এদিন নাইকিয়া হৈ যাম থাকিবলৈ আমাৰ মানে হেৰি হৈ যাব অনুপযোগী হৈ যাব পৃথিৱীখন সেইবাবে সেইবোৰ মাৰিব নালাগে কিন্তু আমি সৰুৰ পৰাই দেখি আহিছোঁ আমাৰ দেউতাই কিন্তু এইবোৰ মাৰিব নিদিয়ে মানুহক কিন্তু কিছুমানে সেইবুলি আমাৰ দেউতাক বেয়াও পায় সেইবোৰ কাৰণত কিন্তু আমাৰ দেউতাই মাৰিব নিদিয়ে অন্য নহ'লে আমাৰ বাৰীখনত যিবোৰ চৰাই চিৰিকটি পৰে সেইবিলাকক একদম মাৰিব নিদিয়ে দেউতাই বেলেগত ক'ব গ'লেতো বেয়া পায় মানুহে সেইবাবে নিজৰ বাৰীখনতে সুৰক্ষিত কৰিব বিচাৰিছিলে আগৰ পৰাই আমি সৰুৰ পৰাই দেখি আহিছোঁ এইটো কথা ব'লক আজি তেতিয়াহ'লে আপোনালোকক আমাৰ বাৰীখন অলপ দেখুৱাই দিওঁ খেতি যে কৰিছিলোঁ কেনেকুৱা হৈছে আমাৰ খেতিবোৰ পাচলি খেতিবোৰ ব'লক তেতিয়াহ'লে অকণমান দেখুৱাই লওঁ এইখিনি হৈছে পালেং তো পালেং সিঁচি থোৱা আছে এইফালে লফা এইখিনি আৰু সেইফালে লাই ৰুই থোৱা আছে এখন বাৰীত এয়াই তাৰপিছত সেইফালে আকৌ যাব লাগিব এইখিনি হৈছে আমাৰ সৰিয়হ ধুনীয়া হৈছে সৰিয়হখিনি ডাঙৰ হৈছে এয়া সৰিয়হ আৰু এইফালে মূলা এইখিনি ধনিয়া এইখিনি আলু ইয়াতে এইখিনি লাই সিঁচি থোৱা আছে গুটি মূলাখিনি ৰুইছিলোঁ যে গাঁত খানি এয়া মূলা ধুনীয়া হৈ আহিছে তাৰপিছত ইয়াৰ মাজে আছে নহৰু পিঁয়াজ এনেকৈ কৰি পেলাই শাক পাচলিখিনি শুকাই যোৱাৰ নিচিনা হৈছিল কেইদিনমান আগতে কিন্তু মটৰ লগাই পানী দিয়া হৈছিল বাৰু কিন্তু এতিয়া আজি 3 দিনমানৰ আগৰ পৰা বৰষুণ দিয়াৰ পৰা ভাল হৈছে বাৰু সতেজ লাগিছে পাচলিখিনি বৰষুণ চাগৈ প্ৰায় 3 মাহ মানে নাছিল নেকি এতিয়া বহুত দিনৰ পাছত বৰষুণ পাই বিৰাট ভাল লাগিছে ধনিয়াখিনি ধুনীয়া হৈছে এবাৰ এতিয়া মই শাক অলপ আৰু ধনিয়া পিঁয়াজ পাত নহৰু পাত এনেকৈ অলপ ছিঙি ল'ম আৰু মই আজি মোৰ ফেভৰেট আলু পিটিকাও বনাম আজি সেইবাবে অলপ কিবাকিবি ছিঙি লওঁ এইকেইদিন ঠাণ্ডা বহুত বেছি পৰিছে ন অৱশ্যে ঠাণ্ডা দিনতো ঠাণ্ডা হ'বই আৰু তাতে বৰষুণ দি দিছে বেছিয়ে ঠাণ্ডা পৰিছে কিন্তু বৰষুণ দিয়াৰ পৰা ভালেই হৈছে বহুত বেছি ভাল হৈছে ধূলি ৰাস্তাই ঘাটে ঘৰে পদূলিয়ে গোটেইখন ধূলিৰ পৰা এতিয়া বহুত বেছি ভাল হৈছে আকৌ গছ-গছনি শাক পাচলিবোৰো ভাল হৈছে এইখিনি মই ছিঙি ল'লোঁ মছলা পাত এতিয়া গা পা ধুই আহি অলপ আমাৰ গুণমানুক ল'লোঁ অলপ খেলিলোঁ তাৰ লগত খেলালোঁ তাকো এনেকৈ সি খুব ভাল পায় বেছিকৈ শুই থাকি তাৰ আমনি লাগিছে নেকি আজিকালি অলপ এনেকৈ ল'লে মানে বিৰাট ভাল পায় সি তো সেইবাৰ অলপ ল'লোঁ তাক এনেকৈ খেলালোঁ ভণ্টিয়ে মই দুইজনীয়ে মানুহ চাবলৈ আৰম্ভ কৰিছে আৰু সি লাহে এতিয়া বিৰাট মানে তাক লৈ থাকিব লাগে বিৰাট জনা হৈছে এতিয়া কেইদিন হৈছেনো তাৰ 1 মাহ হোৱাই নাই তাৰ কিন্তু বিৰাট জনা হৈছে খেলিব আৰম্ভ কৰি দিছে সি গুণমানু সি এতিয়া ইমান জনা হ'ল তাৰ লগত মানে কোনোবা এটাক লাগিবই মানুহ নহ'লে নথকাই হৈছে সি এতিয়াই মোৰ ফেভৰেট আলু পিটিকা বনাবৰ বাবে এয়া ৰেডি কৰিছোঁ মই পিঁয়াজ নহৰু পিঁয়াজৰ পাত আৰু এয়া জলকীয়া আদা কুটি লৈছোঁ সৰুকৈ তাৰপিছত এয়া নৰসিংহ পাত এইখিনি মই ভাজি ল'ম ভাজি পেলাই দিম তাৰপিছত এয়া মই কেঁচাকৈ থ'ম ধনিয়া আৰু পিঁয়াজ পাত কেইটামান অকণমান
তো এইখিনি ভাজি পেলাই তাতে দি ল'ম। তো এনেকৈ মই গোটেইখিনি পিঁয়াজ, আদা, জলকীয়া, নৰসিংহ পাত এনেকৈ কৰি গোটেইখিনি মই ইয়াতে ভাজি লৈছোঁ। ভাজি লৈ পেলাই অকণমান হালধি গুড়ি দি দিছোঁ আৰু নিমখো অকণমান দি লৈছোঁ। মই গোটেইখিনি ভাজি লৈ পেলাই ইয়াতে মই কাঢ়ি লৈছোঁ, যোনখিনি মই আলু বইল কৰি বাকলি গুচাই লৈছিলোঁ ধুনীয়াকৈ। তো ইয়াতে মই এতিয়া গোটেইখিনি দি দিলোঁ। তাৰপাছত কেঁচাকৈ থৈছিলোঁ যে ধনিয়া আৰু পিঁয়াজ পাত, নহৰু পাত অকণমান কুটি পেলাই সেইখিনিও দি দিছোঁ। আৰু এতিয়া একেখন কেৰাহীতে মই সেই শাক ভাজিখনো বনাই লৈছোঁ। যিহেতু এইটো ছিজনত শাক ভাজিটো থাকিবই, আৰু আমাৰ মানুহবোৰেতো শাকৰ আইটেম এটা থাকিলে বেছি ভাল পায়। তো সেইবাবে বনাই ল'লোঁ। আৰু এতিয়া এই আলুখিনি ধুনীয়াকৈ পিটিকি লৈছোঁ। গোটেইখিনি একেলগে ধুনীয়াকৈ পিটিকি ল'ম। পিটিকাবোৰ এনেকৈ চামুচ বা হেতা দি কৰাতকৈ হাতেদি পিটিকি খোৱাৰ সোৱাদেই বেলেগ, নহয় জানো? এতিয়া গোটেইখিনি খাবৰ বাবে ৰেডি হৈ গ'ল। এয়া দালি, আলু পিটিকা আৰু শাক ভাজি আৰু এয়া ভাত। এয়াই হৈছে আজিৰ খাদ্য। একেবাৰে চিম্পল, সাধাৰণ হয়। গুণমানৰ কাৰণে বস্তু এটা অৰ্ডাৰ দিছিলোঁ, তো অৰ্ডাৰটো আহি পালে এতিয়া। তো আপোনালোককো দেখুৱাওঁ, আনবক্সিং কৰিম বস্তুটো। তো কি আহিছে, কি কথা চাই লওঁ, সকলোকে দেখুৱাই আছোঁ। তো এয়া বস্তুটো, এয়া। তো পাৰ্চেলটো হৈছে এইটো। তো অলপ ডাঙৰ বক্সত আহিছে পাৰ্চেলটো, আপোনালোকক দেখুৱাই আছোঁ। তো কি আহিছে ইয়াতে দেখুৱাই আছোঁ আপোনালোকক এতিয়া। এতিয়া আমি পাৰ্চেলটো আনবক্সিং কৰিছোঁ। কি ওলাই এতিয়া বক্সৰ ভিতৰত, হয়নে? কি ওলাব বাৰু? পটাপট পটাপট। পেকিংটো ধুনীয়াকৈ দিয়ে তাতে, মানে পৰিলেও হেৰি কৰিলে তাহাঁতি এই ল'ৰাটো যে এনেকৈ ঢাপকৈ কৰি পেলাইছে, বস্তাৰ পৰা এনেকৈ ঢাপ কৰি পেলাইছে। মই ভাঙিলে নেকি? এইটো আমাৰ পাৰ্চেলটো। এই চাওক, কালাৰফুল পূৰা। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়। এতিয়া এইখিনি খুলি পেলাই, 6টা আছে ন? তো এইখিনি খুলি পেলাই ফিটিং কৰিব লাগিব, সেইকেইটা ইয়াত লগাব লাগিব। তো দেখুৱাই আছোঁ আপোনালোকক। একেবাৰে ফিটিং হোৱাৰ পাছত দেখুৱাম আৰু নেকি? নাই, এটা লগাই দেখুৱাচোন। এইকেইটা ফিটিং হোৱাৰ পাছত তাত লগাব লাগিব। আমাৰ মিস্ত্ৰী লাগি গৈছে পূৰা ফিটিং কৰিবলৈ। নহয়, গোটেইখিনি লগাই ল'ব লাগে নেকি? তাৰপিছতহে এনেকৈ ভৰাই ভৰাই দিব লাগে। ইয়াতহে এইটো, অঁ ইয়াত এইটো সোমালে নহয়, তাৰপিছত ইয়াত এনেকৈ সোমাব এইটো। আচ্ছা, মজা। এইটো একে চাইডে দিবি আকৌ চব, তেতিয়াহে এইটো। হেলাচি শেষচি, এইটো একে লাষ্টৰটো, শেষৰটো। হা? ঠেং নাইকিয়াকৈ কেনেকৈ দিব? ঠেং নাইকিয়াকৈ সিহঁতি থিয় হ'ব নোৱাৰিব নহয়। এইটো খোৱা নাই ভালকৈ। একেই হৈছে ঢাকনা। এইটো কি? এইটো তলত থাকিব। তলৰ ভৰিকেইটা মানে সেইটো এটা। সেয়া ভৰিকেইটাও লগাই দে, তেতিয়াহে বেচেৰা ধুনীয়াকৈ। ভৰি মানে খুৰাকেইটা লগাই দিলে সি ভালকৈ থিয় হ'ব পাৰিব। निकल गया। सबसे ऊपर में ये वाला ढकना है तो
এইটো আমাৰ ফিটিং হৈ গ'ল। এতিয়া আমাৰ বাক্সাকেইটা ইয়াত ভৰাব লাগে। একো নহয়, মুচি ল'ব লাগিব এইবিলাক ধুনীয়াকৈ ধুই মেলি। এই ৰেডটো একদম তলত দে নেকি। ग्रीन, वाओ, ये वाला क्या है? येलो, वाओ, पिंक, पिंक तो सबतকৈ ওপৰত। वाओ, फिटिंग হৈ গ'ল। ওখ হৈছে ন অলপ, মই চাপৰ হ'ব নেকি বুলি ভাবি আছিলোঁ। হ'ব দে, মোৰ ইমান পইচা নাই অ' আই। কেনেকুৱা লাগিছে কচোন? এনে কালাৰকেইটা ভাল লাগিছে ফিটিং কৰি দিয়াৰ পাছত। এনে বেলেগ বেলেগকৈ থাকোঁতে ইমান ধৰিব পৰা নাছিলোঁ। এনে বস্তুটো ল'লোঁ বাবে আপোনালোককো দেখুৱালোঁ। এনে আমাৰ গুণমানৰ বস্তুবিলাক থ'বৰ বাবে সৰু সৰু বস্তুবোৰো কাপোৰো থ'ব পৰা যাব বাৰু, সৰু সৰু কাপোৰ যিহেতু তাৰ, তো সেইবাবে ল'লোঁ আৰু আপোনালোককো দেখুৱালোঁ। ভাল লাগিছেনে বাৰু ৰাইজ? ৰাতি ভাত পানী খাই বৈ উঠাৰ পাছত সদায় এনেকৈ অলপ গুণমানক খেলাই লোৱা হয়, তেতিয়া তাৰ ৰাতি টোপনি ভালকৈ আহে, মাকৰ ইমান কষ্ট নহয় তেতিয়া। তো কৈছোঁৱেই তাৰ 1 মাহ সম্পূৰ্ণ হোৱা নাই, কিন্তু সি খেলিব আৰম্ভ কৰি দিলে, মানুহ লাগেই তাৰ লগত। আজিলৈ ইমানেই, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট।